আচ্ছা আমাৰ কামাৰডাঙাত HPCLৰ এটা ডাঙৰ প্লান ইয়াতে বনাৱাৰ কাৰণে যোৱা বছৰৰ পৰা এটা আৰম্ভ হৈছিল আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ইন্টাৰভেনশন আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ পদক্ষেপত আমি বিটিআৰ বাসীয়ে খুব আনন্দিত হৈছো যে প্ৰথমবাৰ বহু বছৰৰ পিছত বিটিআৰ অঞ্চলত এটা ডাঙৰ ইন্ডাষ্ট্ৰি আহিছে আৰু হিটো আমি ওয়েলকাম কৰিছো আৰু আজি এই ভূমি পূজনৰ দিনা এই বিশেষ দিনত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াৰ লগতে যি সকলে এই HPCLৰ যেটো প্লান যেটো ইন্ডাষ্ট্ৰি ইয়াত বহৰ কাৰণে যি এটা পদক্ষেপ ললে ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো আৰু বডলেণ্ডৰ যেটো ইকোনমিত এটো এটা ডাঙৰ এটা পৰিৱৰ্তন এটা আনিব এই অঞ্চলৰ আমাৰ নিবনুৱা সকলৰ কাৰণে এটা এমপ্লয়মেন্টৰ এটা সুবিধা ইয়াত আহিব আৰু তেখেত সকলৰ ইন্ডাষ্ট্ৰি চলোৱাৰ লগে লগে বিভিন্ন সাইড বাই সাইড যিবিলাক ডেভেলপমেন্টাল এক্টিভিটি হয় CSR কে আদি কৰি এইবিলাকৰ দ্বাৰা অঞ্চলৰ বহুত ৰাইজৰ লাভান্বিত হ'ব আৰু সেই কাৰণে আমি বিটিআৰ চৰকাৰখনে HPCLৰ লগত আমি MOU সাইন কৰিবলৈ গৈ আছো যত নেকি এই অঞ্চলৰ যাহাতে সকলো ৰাইজৰ বিভিন্ন উন্নতিটো হয় আৰু বিশেষভাৱে এতিয়া আমাৰ এই কামাৰডাঙা এই অঞ্চলত নেশনেল হাইৱেৰ পৰা আহা যেটো পথ হিটো বাইলেন কৰিবৰ কাৰণে এটা প্ৰপ'জাল আমি ৰাখিছো গতিকে আজি সভাখনত উপস্থিত থকাৰ পিছত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আৰু সকলো আপোনালোকৰ আগত ভালকে অৱগত কৰাব बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइओभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, अर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30jun@gmail.com आव जोगाजोग खालामनो हागोन। नमस्कार, মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছো। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইওভাৰৰ তলতে এইটো নতুনকৈ আবাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থোপেডিক্সৰ আৰু গাইনোকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰোস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'নোগ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।